ঠিক খাবলৈ দিছোঁ খাই চাওক কেনেকুৱা পাই হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এইটো মোৰ প্ৰথম ভিডিঅ' হৈছে আজি মই আহিছোঁ নতুন এটা ৰেচিপি লৈ আপোনালোকে চাই সকলোৱে ভাল পাব ৰেচিপিটোৰ বাবে মই আলু দুটা লৈ লৈছোঁ আলু দুটা কাটি মেলি মই এতিয়া ভালদৰে বইল কৰি ল'ম আলুকেইটা তাৰপিছত আপোনালোকক দেখাই আছোঁ এয়া মই অলপ ডাঙৰ চাই পিঁয়াজ এটা কাটি লৈছোঁ এয়া নৰসিংহ আছে এয়া মই অলপ তেলত ভাজি ল'ম দেখিপিনে অলপ ৰঙচুৱা হৈ পৰিছে নৰসিংহ জাল দি দিছোঁ এয়া মই আলুখিনি উলিয়াই ল'লোঁ এতিয়া বইল কৰা হৈ গ'ল এয়া লৈ লৈছোঁ একাপ ল'ব লাগিব ময়দা আৰু আধা কাপ দিম এয়া আৰু আধা কাপ দিছোঁ মই এতিয়া অলপ কালাজিয়া লৈছোঁ সোৱাদ অনুসৰি অলপ নিমখ দি দিছোঁ এতিয়া ৰিফাইন মই ফুল বাতিও অনা আধা লৈ লৈছোঁ ফুলকৈ দিব নালাগে আৰু আধা দিলেও হ'ব এতিয়া ময়দাখিনি ভালকৈ মই ভালদৰে সানি ল'লোঁ এতিয়া পানী দি দিব ঠাণ্ডা পানীয়ে দিব এয়া মোৰ ময়দাখিনি মাৰি হৈ গ'ল বেছি টান নকৰিব অলপ কোমলকৈ থ'ব এতিয়া আমি এইটো 10 মিনিটৰ কাৰণে অলপ দেৰি ঢাকি পিনে থৈ দিম ঢাকি থৈ দিম 10 মিনিটৰ কাৰণে হৈ গ'ল এতিয়া আমি আলুখিনি হাতেদি ভালদৰে সানি লওঁ আলুখিনি ঠাণ্ডা হৈ গ'ল ভালদৰে সানি ল'ব কৰ্ণফ্ল'ৰ দিব লাগিব অলপ তাৰ বাবে আমি এইবোৰ লৈছোঁ আলুত কি দিম আমি এইখিনি নিমখ লৈ লৈছোঁ জলকীয়া দুটা কাটি লৈছোঁ এয়া আমি লৈছোঁ জিৰা মছলা হালধি অলপ এয়া জলকীয়া ঝাল মিট মছলা অলপ এয়া ভাজি থোৱা মোৰ পিঁয়াজ আৰু নৰসিংহখিনি এই আলুখিনিত আমি গোটেইখিনি দি দিব লাগিব এতিয়া এটা এটা কৰি বস্তু দি দিলোঁ নিমখখিনি আপোনালোকে সোৱাদ অনুসৰি দি ল'ব যিমানখিনি আপোনালোকে অলপ খাবলৈ বিচাৰিছে যিমানটো তেনেকৈ দি ল'ব ৰেডি আমাৰ আলুখিনি এনেদৰে গোল গোল কৰি ল'ম সৰু সৰুকৈ আপোনালোকে গম পাব মই কি বনাব লৈছোঁ এনেদৰে বনাই ল'ব ধুনীয়াকৈ ৰেডি এতিয়া এই ময়দাখিনি কি কৰোঁ চাব আপোনালোকে দেখিছেনে ময়দাটো গোল কৰি ল'লোঁ অলপ ৰিফাইন দি ল'ব নহ'লে লাগি ধৰে যে সেইবাবে এখনত অলপ সানি ল'ব অলপ অলপ সানিলেও হ'ব ভালদৰে বেলিব নাজানো বাৰু হ'লেও দেখাইছোঁ আপোনালোকক
খাবলৈ হ'ল আমি আমাৰ ময়দা থৈ দিছিলোঁ তিয়াই পিনে অলপ আপোনালোকে অলপ ময়দা লৈ ঘূলি পিনে তিয়াই থৈ দিব অলপ ধুনীয়াকৈ লগাই দিছোঁ বস্তুটো লাগি ধৰে ভালদৰে দেখিছেনে ৰেডি হৈ গ'ল এইখিনি এতিয়া মই ফ্ৰাই কৰিম ৰিফাইন তেলত আপোনালোকে বনাই খাই চাব কেনেকুৱা লাগে হৈ গ'ল বনাবলৈ মই এয়া বনাইছোঁ পটেট ৰোল সামোসা এয়া দেখিছেনে ইমান ধুনীয়া হৈ পৰিছে মোৰ ৰেডি চচৰ লগত খাবলৈ চাটনিও খাব পাৰে মই এয়া চচ লৈছোঁ বাৰু ভাইটি খাই চাব দিওঁ এটা কেনেকুৱা পায়নো সি খাই চাবলৈ ভাইটি এয়া মোৰ ভাইটি গেমত ব্যস্ত পাবজি খেলি আছে তাক খাই চাব দিওঁ এটা ভাইটিক খাবলৈ দিছোঁ খাই চাওক কেনেকুৱা পায় টেষ্টি নে আপোনালোকে বনাই খাই চাব ভাইটিয়ে খাই বহুত ভাল পাইছে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে আজিলৈ বাই বাই